আছে লঞ্চত বহি আছে Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। এতিয়া মই একচুৱেলি আছোঁ মোৰ মাৰ ঘৰত। চ' আজি মই ওলাইছোঁ এফালে যাবলৈ আৰু আজি মোৰ ইনলজ মানে মা আৰু পাপা আহি আছে শিৱসাগৰৰ পৰা। আমি এতিয়া যাম এয়াৰপৰ্টত যাম। পাপাৰ মানে গুৰুদেৱ আহি আছে। গুৰুদেৱ মানে পাপা মোৰ শহুৰ দেউতা, তেওঁ ধৰক বহুত স্পিৰিচুৱেলি মানে বহুত কি বুলি ক'ম, মাছ মাংস একো নাখায়। চ' তেওঁ মানে যাক মানে দাহাল বাবা বুলি কওঁ, তিনিচুকীয়াৰ পৰা আহি আছে তেওঁ। আমি তেওঁক লগ কৰিব যাম, অলপ ব্লেছিংছ ল'ম। চ' আমি তালৈ গৈ আছোঁ। চ' দাহাল বাবানো কোন হয় আপোনালোকে গুগল কৰি চালে গম পাব, মই ইমান ডিটেইলছত নকওঁ বাৰু। আৰু চ' গোটেই ভিডিঅ'টো চাব। আজি কেনেকৈ কি তেওঁক ক'ত আমি লগ কৰিম সেইটো আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'ত। আৰু বাকী ডিব্ৰুগড়ত বতৰ একেবাৰে ডাৱৰীয়া। একচুৱেলি আমি মাৰ ঘৰত আহিছোঁ মানে ৰুডিৰ স্কুল অলপ দিনৰ পিছত খুলিবই। চ' ভেকেশ্যনছ বুলি কেইদিনমান থাকি যাওঁ বুলি আহিলোঁ। এতিয়া 3 তাৰিখে কিতাপ দিব, তাৰপিছত স্কুল ৰিঅ'পেন হ'ব, নতুন ছেশ্যন আৰম্ভ হ'ব। চ' কেইদিনমান এতিয়া বন্ধতে থাকি আহোঁ বুলি ভাবিলোঁ। শেখৰ গ'ল অফিচলৈ, এতিয়া সঞ্জয় পাবলৈ হৈছে শিৱসাগৰৰ পৰা। মই আৰু ৰুডি ওলাই ৰেডি হৈছোঁ। মই আৰু ৰুডি যাম, মা নাযায়। ভাইটি চাগে যাব পাৰে নাযাব পাৰে। যোৱা খুলি দিয়া, যোৱা। চ' মা আৰু পাপা আহি পেলাই এতিয়া জাষ্ট বহিছে। আমি চাহ একাপ খাম। চাহ একাপ খাই লগে লগে এয়াৰপৰ্টলৈ যাম। এয়া মই বনাই আছোঁ বৰা চাউলৰ পিঠা আৰু গাখীৰৰ চাহ। চ' জাষ্ট চাহকাপ খাই আমি লগে লগে ওলাম এতিয়া। এই বৰা চাউলৰ পিঠাটো চাগে চবেই আপোনালোকেও খাই ভাল পায়, নিমখীয়া পিঠা। আৰু ৰুডি এইটো চিজ পিঠা বুলি কয়, কাৰণ এইটো ভিতৰৰ ঘৰত অকণমান লিকটীয়া যে, সি চিজ আছে বুলি ভাবি এইটো মানে চিজ পিঠা সি নিজে নাম দিলে। আৰু এয়া গাখীৰ চাহ এইফালে অলমষ্ট ৰেডি হৈ গ'ল। চ' আমি চাহকাপ খাই লগে লগে এতিয়া ওলাম। চ' চাহ তাহ খোৱা হৈ গ'ল। এতিয়া আমি এয়াৰপৰ্টলৈ ওলাইছোঁ, মা পাপা ৰুডি আৰু মই। ভাইটিয়ে গাড়ীখন উলিয়াই দিছে বাহিৰলৈ। ঠিক আছে মই 10-15 মিনিটৰ ভিতৰত পাই আছোঁ মই। হ'ব ছাৰ, আপুনি আহি যাওক। এয়া এই বাবাৰ আশ্ৰমৰ পৰা ৰখাই দি পঠাইছে এজনে।
আৰু এয়া আমি এয়াৰপৰ্ট সোমালোঁ, কিন্তু আনফৰ্চুনেটলি বাবা অলৰেডি ভিতৰত এণ্ট্ৰি হৈ গ'ল। চ' আমি চবেই হয়তো যাব নোৱাৰিম। চ' অকল পাপা আৰু ৰুটিহে ভিতৰলৈ যাব আৰু মা আৰু মই বাহিৰতে থাকিম, বাহিৰতে ৱেইট কৰিম। এইফালে পাৰ্কিঙত গাড়ীখন লগাই দিলোঁ আৰু পাপা আৰু ৰুটি ভিতৰলৈ গ'লগৈ। মা আৰু মই বাহিৰতে ৱেইট কৰি আছোঁ। আজি বতৰটো ডাৱৰীয়া, কিন্তু ইয়াৰ মানে ধৰক ইমান ভাল লাগিছে, চাৰিওফালে ফুল ফুলি আছে। চ' টাইমটো এনেকৈ পাছ হৈ গ'ল, বেয়া লগা নাই। আৰু বেছিকৈ আজি ভিৰো নাই, ইমান চাফ চিকুণ। আৰু এইফালে মই দেখুৱাম আপোনালোকক, ইমান ধুনীয়াকৈ ফুল ফুলি আছে। ভিতৰতে আছে ৰুটি আৰু বাবাক লগ কৰিবলৈ গ'ল ভিতৰলৈ। আৰু এই ষ্টেণ্ডাৰ্ড চাওকচোন, ইমান ধুনীয়াকৈ অৰ্গেনাইজলি ৰাখিছে গোটেই টাবখিনি। ইফালে মা ৰখি আছে। এইফালে ছানফ্লাৱাৰ ইমান ধুনীয়াকৈ ফুলি আছে আৰু কালাৰটো একদম বিৰাট ধুনীয়া লাগিছে। একচুৱেলি এতিয়া ফুলৰে ছিজন চাগে, মোৰ ফুলৰ ইমান আইডিয়া নাই, কিন্তু ফুলি থাকিলে চাই এনেই কিবা এটা ভাল লাগে। এইফালে নাৰ্জী ফুল ফুলি আছে। একচুৱেলি ফুলৰ কাৰণে ফুল যোনে ভাল পায় তেওঁলোকে জানিব, মেইনটেনেঞ্চ লাগে ফুলৰ। কিন্তু মই ফুলৰ মোৰ একো আইডিয়া নাই, কিন্তু এনেই ফুলি থাকিলে চাই ভাল লাগে। আমি বাহিৰতে এনেই ৰখি চাই আছোঁ, কিন্তু বহিবলৈও সেনেকৈ জেগা নাই। সেইকাৰণে আমি ওচৰৰে কেণ্টিন এখন আছে, কেণ্টিনখনতে আমি বহিলোঁ মা আৰু মই। চ' আজি আমি ইয়াত বেছি দেৰি ৱেইট কৰিবলগীয়া নহ'ল, কাৰণ অলম'ষ্ট ফ্লাইটৰ টাইম হৈ গ'ল। চ' এইফালে ৰুটি আৰু পাপা আহি ওলালেহি। আৰু আমি এতিয়া গৈ আছোঁ পাৰ্কিঙত, য'ত গাড়ীখন পাৰ্ক কৰা আছে। আৰু এতিয়া আমি ঘৰলৈ উভতিম। এইফালে এতিয়া আমি ডিব্ৰুগড় এয়াৰপৰ্ট আহি পালোঁ। মই, মোৰ মিছেছ, মোৰ বোৱাৰী। আমি আহিছিলোঁ একচুৱেলি আপোনাৰ তিনিচুকীয়া যিটো শিৱ শক্তি বাবা আশ্ৰমৰ যিজন মেইন মানুহ, তেওঁ আপোনাৰ কালিদাস বাবা, আৰু দিল্লীত মেইন আশ্ৰম আছে। তেওঁ নৱৰাত্ৰিৰ কাৰণে আহিছিলে, নৱৰাত্ৰিটো কৰি পেলাই তেওঁ আজি ফ্লাইটত যাবগৈ। এতিয়া তেওঁক লগ কৰিবলৈ আহিলোঁ, আৰু তেওঁক লগতে মই ভাগ্যক্ৰমে লগ পালোঁ, লঞ্চত বহি আছে। তেওঁৰ লগত আপোনাৰ IIT খড়গপুৰৰ আপোনাৰ এক্স প্ৰিন্সিপাল আৰু দুগৰাকী ভদ্ৰ মহিলা, দুগৰাকী IAS অফিচাৰ, তেওঁলোকক পালোঁ। ডিব্ৰুগড়ৰ DPSৰ অ'নাৰক পালোঁ। আহি পেলাই খুব ভাল লাগিল, তেওঁলোকক বিদায় দিলোঁ। আৰু তেওঁ মোৰ গুৰু হয়, কালিদাস বাবা। গুৰুক কেইবাদিনো লগ পোৱা নাছিলোঁ, গুৰুক লগ পালোঁ। তাৰপিছত সেই গুৰুৰ পৰা আশীৰ্বাদ ল'লোঁ। মোৰ নাতি ধনু মইনা ৰুডি মোহনকো তেওঁ আশীৰ্বাদ দিলে। এতিয়া আমি ডিব্ৰুগড় এয়াৰপৰ্টতে আছোঁ, অলপ পিছত যামগৈ। আৰু ৱাইফো আহিছে, কেলৈ ভিতৰত নানিলে এয়া এতিয়া আমি দেখিলে আমি এয়াৰপৰ্টৰ পৰা ওলালোঁ। এতিয়া পাৰ্কিঙৰ পৰা গাড়ীখন লওঁ আৰু এতিয়া মাহঁতৰ ঘৰলৈ উভতোঁ, কাৰণ মাহঁতো যাব লাগিব শিৱসাগৰলৈ, উভতিব লাগিব। আৰু বতৰো বৰ এটা ঠিক নহয়, সেইকাৰণে আমি এতিয়া ঘৰলৈ উভতি আছোঁ। চ' ৰাস্তাত আপোনালোকে দেখিছে বাবাৰ আশ্ৰমৰ পৰা যোনখিনি প্ৰসাদ দিছিলে, সেইখিনি মই তাৰে অকণমান ৰাখিছোঁ, আৰু তাৰে বাকীখিনি মাহঁতক দি দিছোঁ। এইখিনি আশ্ৰমৰ প্ৰসাদ হয়। চ' প্ৰসাদ হিচাপে চবেই অকণমান অকণমান আমি ল'ম। আৰু এই ৰছীডালো সেই আশ্ৰমৰ পৰাই দিছিলে। আমি
ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা আহি পালোহি আমাৰ বিয়নীয়ে ইমান ধুনীয়াকৈ চব আপোনালোকেতো চকু আগত নিজে আছে দেখিছ এয়া ভাত এইটো মৰিচা ভাজি এইটো পনীৰ কিয়নো মই মাছ মাংস নাখাওঁ নহৰু পিঁয়াজ নাখাওঁ মচুৰ দাইল নাখাওঁ বিয়নীয়ে বৰ কষ্ট কৰি মোৰ কাৰণে এইটো পনীৰ বনাইছে এইটো চাগে মাটি দাইল নেকি এইটো মাটি দাইল এইটো হ'ল আপোনাৰ এইটো চয়াবিন মই চয়াবিনো খাওঁ নহয় মোক চয়াবিন বনাই দিছে এতিয়া আমি আটাইকেইটা একেলগে বহিম এতিয়া আমি অকণমান খাই দিয়ক এতিয়া আমি খাম আৰু খোৱাৰ আগতে মানে দেখিয়েই গম পাইছোঁ ইমান যে ধুনীয়াকৈ বনাইছে বিয়নীয়ে গতিকে আমি অলপ দেৰি পিছত যামগৈ ঘৰ আমাৰ শিৱসাগৰ বহুত দূৰ আমি যাব লাগিব গতিকে বিয়নীয়ে দিছে যেতিয়া আৰু ভালকৈ খাওঁ আমি আহা হ'ব मेरी भात बोलो यही लो सभी लो सभी लो ইমান মৌমাখি আহিছে বাহিৰত ওলাবই নোৱাৰিছে আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ দেখালোঁ আমি এয়াৰপৰ্টত গ'লোঁ কিন্তু মানে কি হ'ল মানে সময় শ্বৰ্টেজৰ কাৰণে আমি বাবাক লগ কৰিব নোৱাৰিলোঁ কিন্তু পাপা আৰু ৰুটিয়ে নকৰিলে তেওঁলোক এতিয়া উভতিলে শিৱসাগৰলৈ আৰু তেন্তে আজিৰ ব্লগটো ইমানতে সামৰিছোঁ নেক্সট ব্লগত আপোনালোকক পুনৰ লগ পাইছোঁ